নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি বহুদিনৰ মূৰত আপোনালোকৰ কাষৰ পৰা আঁতৰি থকাৰ পিছত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া চাওক, ছোৱালীয়ে মোৰ স্কুললৈ যাবৰ বাবে জোতা পিন্ধি আছে আৰু মই ৰেডি কৰি দি আছোঁ। পানী বটল দি দিলোঁ, কিতাপ পত্ৰ ভৰাই দিছোঁ বেগত আৰু টিফিনটো ভৰাই দিলোঁ। এতিয়া ৰেডি হৈ গ'ল ছোৱালীয়ে আৰু এতিয়া দেউতাকৰ লগত গ'লগৈ। এতিয়া মই কাম বন কৰি দুপৰীয়া সাজৰ বাবে কেইটিমান দাইলৰ বৰ বনাইছিলোঁ। ভিডিঅ' কৰি ৰখাৰ বাবে তাকো শ্বেয়াৰ কৰিলোঁ। তাৰপিছত সন্ধিয়া আমি আমাৰ ঘৰৰ 1 কিলোমিটাৰমান দূৰত মীনা বজাৰ আহিছিলে, আমি চাবলৈ গৈছিলোঁ। সেয়া চাওক, ছোৱালীয়ে কিবা কিবি কিনিলে আৰু ময়ো কেইপদমান কিবা কিবি ল'লোঁ। আৰু এয়া চাওক, নাগৰতলাতো উঠিছিলোঁ কিন্তু ভিডিঅ' কৰি ৰখা নহ'ল অসুবিধা হোৱাৰ কাৰণে। আৰু লগতে ব্ৰেক ডেন্সতো উঠিছিলোঁ। এয়া চাওক, শেষত ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব